থাকতে বাবা হৰ হৰ মহাদেৱ ৰক্ষা কৰিব ভগৱান যাত্ৰাত ওলালোঁ ভালে ভালে গৈ ভালে ভালে যেন আহিবা ঘৰত ৰাস্তাতে কোনোবা এইটো গৰু মাৰি থৈ গৈছে ৰাতি গাড়ী को पिला दिया अभी चलते हैं डायरेक्ट राइड के लिए कारण गाড়ীখনক খোৱাটো আগত এখন খোৱালেহে মোক লৈ যাব মোৰ মন্দিৰলৈকে Hey guys, what's up? কি খবৰ আপোনালোকৰ আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ আজি গৈ আছোঁ মেঘালয় শ্বিলঙত ঘূৰিম আৰু ধুনীয়া ধুনীয়া ভিডিঅ' বনাম চ' আপোনালোকে ভিডিঅ'বিলাক চাব এতিয়া আছোঁ মই নৰনাৰায়ণৰ সেইটোত আজি ইয়াৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ ডাঙৰক সন্মান জনাই সৰুবোৰক সেনেকৈ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ বহুত নইজ ইয়াতে চাউণ্ড গাড়ীবিলাক বহুত স্পীডত গৈ আছে গাড়ীবিলাক চ' মোৰ লগত আৰু এজন কোনোবা গৈ আছে কোন গৈ আছে আপোনালোকক চিনাকি কৰি দি আছোঁ চ' ওপৰত আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বহুত এক্সাইটেড হৈ আছোঁ আজি বহুত ভাল লাগি আছে মোৰ লগত এজন ভাইটি যাই আছে আৰু ভাইটিজনক আপোনালোকে সকলোৱে চিনি পায় নিপু ব্লগছ তো হেল্ল' হাই নিপু এই গাড়ীখনটো মই ক্ৰছ কৰিব লাগিব এই ইমান গন্ধ বাপৰে বাপ গাড়ীখনটো ক্ৰছ কৰিব লাগিব নহ'লে বেহুচ হৈ যাম নেকি মই 125 এদি ক্ৰছ কৰিব পাৰোঁ নে নাই বাপৰে বাপ গন্ধ মৰি গ'লোঁ ৰে বাবা অ' গড ক্ৰছ কৰিলোঁ প্ৰত্যেক দিন মই হাতীটো আৰু মিষ্টেক হৈ যায় অৰিজিনেল বুলি ভাবোঁ সেয়া চেয়া কৰি যাওঁ কেনে পিছত যায়ে দেখোঁ এইটো অৰিজিনেল নহয় ডুপ্লিকেট হয় ধুনীয়া বনাইছে বস্তুবিলাক কিন্তু এদিন আহিব লাগিব ভাবি আছোঁ কিন্তু আহিব পৰা নাই ঘৰৰ ওচৰত থকাৰ পিছতো আহিব টাইম তেনেকুৱা মিলাব পৰা নাই চ' এদিন আহিম নিশ্চয় হয়তো আমি বেক হোৱাৰ টাইমত যদি ৰাতি নহয় দিনতে থয় তেনেহ'লে আমি একবাৰ সোমাই যাম কৃষ্ণাই ব্ৰিজখন হৈ গ'ল আৰু এতিয়া টেনশ্যনটো অলপ কম হ'ব এইবিলাক ঝামেলাৰ মাজেদি যাব বহুত প্ৰব্লেম লাগে ব্ৰিজখন এতিয়া হৈ যাব আৰু অসুবিধা নাই আৰু যাব বেছি এদিন আৰু নালাগে চাগে ইটো ইয়াৰৰ ভিতৰতে কমপ্লিট দিবই চাগে অ' ভগৱান ডেঞ্জাৰ এক্সিডেণ্ট দেখিব এতিয়া ইখন ডাম্পাৰ চাগে মানুহৰ একো হ'ব নালাগে যিহেতু মানুহ লৈ যোৱা কাৰণে নহয় আজি ৰাইডটো কৰি কেনে বহুত মজা লাগি আছে বহুত এক্সাইটেড হৈ আছোঁ কাৰণ যেতিয়া ঘৰৰ পৰা ওলাৰ টাইমত এটা পজিটিভ ভাইব পোৱা যায় নহয় তেতিয়া ৰাইডটো কৰিয়ে ভাল লাগে আৰু বহুত এক্সাইটেড হয় হেপী হয় আজি মই বহুত হেপী হৈছোঁ বহুত ভাল লাগি আছে ৰাইডটো কৰি আৰু গ্ৰীনেৰীটোতো বহুত ভাল লাগি আছে কাৰণ পানী পৰি কেনে গছৰ যিমান লেতেৰা আছিল সকলোবোৰ শেষ হৈ গৈছে আৰু ধূলি বালিবোৰ অতি গৈছে চ' গ্ৰীনেৰীটো বহুত ধুনীয়া লাগি আছে আৰু যিটোৰ পৰা আমি অক্সিজেন পাওঁ তাকটো আমি ভালকৈ ৰাখিবই লাগিব চ' গছ টছ কাটিব নালাগে সকলোৱে ধুনীয়াকৈ গছ টছ লগাব লাগে ঘৰত গছৰ পাজৰে লগাব লাগে চ' বহুত ভাল লাগি আছিলে গ্ৰীনেৰীটো ইমান যে ধুনীয়া লাগিছে মই বুজাব নোৱাৰোঁ আৰু সেই গাইছ আপোনালোকেতো জানে মই ইয়াত আহিলে এইটো ৰাস্তাৰ যিটো ৰাইড কৰোঁ মই মন্দিৰত নোসোমাকৈ নাযাওঁ চ' আজিও মই আহিলোঁ যেতিয়া এবাৰ মন্দিৰত দৰ্শনটো কৰি যাওঁ কিন্তু মই বাথৰুমত গৈছিলোঁ যিহেতু মই ভিতৰত নাযাওঁ চ' বাহিৰৰ পৰাই মই এটা সেৱা কৰিম আৰু অলপ নিৰ্মালি লৈ কিনে বাছ চিধা আমি ৰাইডলৈকে যাত্ৰা কৰিম ডাৱৰীয়া কৰি আছে বৰষুণ এতিয়াও অহা নাই কিন্তু আমাৰ ফালে বৰষুণ গোটেই ৰাতি দিছে বাপৰে বাপ মইতো ভাবিলোঁ আজি ৰাইডটো কেঞ্চেলেই হয় নেকি নে যোৱাকালিও গোটেই দিন ৰাতি বৰষুণ পৰিছে এটা মানতহে কমিছিল বৰষুণটো নহ'লে আজিও যদি তেনেকুৱা হ'ল হয় আজি ৰাইডটো কেঞ্চেলেই কৰিব লগা হ'ল হয় আৰু এই ৰাইডটো বহুত কেঞ্চেল কৰিলোঁ আৰু এটা খবৰ দিবলৈ আপোনালোকক পাহৰিয়ে গৈছিলোঁ ল'ৰাৰ বেমাৰ ঠিক হৈ গ'ল জ্বৰটো ঠিক হ'ল এডমিট কৰিব নালাগিল আপোনালোকৰ আশীৰ্বাদত আৰু ভগৱানৰ আশীৰ্বাদত সকলোবোৰ ঠিক হৈ গ'ল একো প্ৰব্লেম নাই ধুনীয়াকৈ ল'ৰা আছে আৰু বেটাৰ চুলিও কাটিলোঁ কালি ভিডিঅ'টো যদি চোৱা নাই আপোনালোকে গৈ কিনে মোৰ ভিডিঅ'ত চাব তেনেকৈ অলপ দেৰি হৈ গ'ল আৰু বতৰটোৰো কণ্ডিশ্যন ইমান ঠিক নহয় যিহেতু এই বৰষুণ এই ৰ'দ তেনেকুৱা টাইপত চ' আজি আহিলোঁ তেনেকুৱা বহুত মিলাই কিনে আৰু ৰাইড কৰিব বহুত ভাল লাগে মাইণ্ডটো ফ্ৰেছ হয় ৰাইড কৰিলে বাছ আপোনালোকেও ৰাইড কৰক বহুত ভাল লাগে এই যিটো সুখ আপুনি ৰাইড কৰি পাব ফিজিকেলি আৰু মেণ্টেলি বহুত সুখী হ'ব আপোনালোকে ঠিক আছে গুণ উৎসৱ স্কুলৰ ছাৰ বাইদেউবিলাক ৰাতিপুৱা 6:30 বজাৰ পৰাই ৰেডি হোৱা দেখি আছোঁ ৰাস্তাত গোপুৰতো আজি প্ৰব্লেম দি আছে মানে হেং মাৰি আছে মানে কি ক'ব আৰু বাৰ বাৰ ৰখি কিনে বেটাৰী ওলাব লগাত পৰি আছে এতিয়া আৱাজটো ভইচটো বা কি হৈ আছে গম পোৱা নাই যদি ভইচটো নাহে আৰু তেতিয়া ভইচ অভাৰ কৰিব লাগিব ভইচ অভাৰ কৰিব লাগিলে বহুত প্ৰব্লেম হয় ভিডিঅ'বিলাক এডিট কৰিব যি নহওক আপোনালোকৰ বাবে কষ্ট কৰাৰ ৰাজি আছোঁ আপোনালোকে মোক ছাপোৰ্ট কৰক
মই আপোনালোকক ধুনীয়া ধুনীয়া জেগা এক্সপ্ল'ৰ কৰি দেখাই আছোঁ। মেঘালয়ৰ কেপিটেল শ্বিলং। বতৰৰ লগত কথা, আমি ভাবিছোঁ আজিয়ে শ্বিলং গৈ পাম। চ' যদি গৈ নাপাওঁ গুৱাহাটীত থাকিব লাগিব, কাৰণ বৰষুণ যদি আহে ৰখিব লাগিব, ৰখি গ'লে টাইম সিফালে নিমিলিব। আহোঁতে আমাৰ অলপ লেট হৈ গৈছে, কাৰণ 6টা বজাত ওলোৱা কথা আছিল, 7:30 বজাত ওলালোঁ আমি। গুৱাহাটীত অকণমান বজাৰ কৰিব লগা আছে, কাৰণ ৰাইডিং পেন এটা ল'ম বুলি ভাবিছোঁ। এতিয়া কি হয় চাওঁ। আমাৰ বিকাশ ভাইৰ ভিডিঅ'ত গিয়াৰ ফিউৰিৰ কথা বহুত শুনি আছোঁ, দেখি আছোঁ ভিডিঅ'। চ' গিয়াৰ ফিউৰিত যাওঁ, পেণ্ট পোৱা যায় নে নাই চাওঁ, কাৰণ ৰাইডিং পেণ্টৰ এটা মোৰ প্ৰয়োজন হৈ আছে, যিহেতু শ্বিলং মাৰি কেনে নেক্সট ৰাইড মোৰ দূৰত হ'ব বুলি ভাবিছোঁ। মোটামুটি 4,000 কিলোমিটাৰমান হ'ব। যদি সকলোবোৰ চিটুৱেশ্যন ভালেই থাকে তেনেহ'লে আপোনালোকৰ আশীৰ্বাদো লাগিব। সকলোৰে আশীৰ্বাদ যদি থাকে, মৰম থাকে, তেনেহ'লে ৰাইডটো নিশ্চয় হ'ব। গাইছ, ৰাজাপাৰাত ৰখিছিলোঁ অলপমান, কাৰণ দানা পানী কৰিব বহুত প্ৰয়োজন। অলপ টি ব্ৰেক লৈছিলোঁ যিহেতু। চ' মেজিকখনত স্কুল বয় কেইজনমান গৈ আছে। সকলোৰে ছাপৰ্টটো বহুত প্ৰয়োজন, আপোনালোকৰ ছাপৰ্ট থাকিলে বহুত ভাল লাগে। পাৰ্চেণ্টেজ হ'ল চব পিকআপ কম, যিহেতু অভাৰটেক কৰিব অলপ প্ৰব্লেম হয়। এই গাছটো যদি দুইপাৰে লগাল হয় কিমান ধুনীয়া লাগিল হয় দেখিব। গাছটো নামটো মই নাজানো, কিন্তু ফুলটো ইমান ভাল লাগে। দুই পিনে যদি ফুলটো হয়, আপোনালোকে ইমেজিন কৰক দুই চাইডত ফুলটো কিমান ধুনীয়া লাগিব ৰাইড কৰি কেনে। আপুনি ইয়াত কি হৈ গ'ল ভাই, পুলিচ আৰু গাড়ীবিলাক এনেকৈ ৰখাই দিছে। এনেকুৱা ৰাস্তাৰ মাজত গাড়ীবিলাক ৰখাই দিছে, কি ইমান জাম। এই চা, যেনেকৈ তেনেকৈ গাড়ীবিলাক সোমাই দিয়ে আৰু এতিয়া জাম নালাগে কি হ'ব। হৰ হৰ মহাদেৱ। বহুতে নাজানে এইখিনি জেগা সৰু তেজপুৰ বুলি কোৱা হয়। নাজানাৰ ভিতৰত ময়ো আছিলোঁ, কাৰণ মই কেইদিনমান বুলি ক'ব নোৱাৰি, 5 বছৰমান আগতে মই ইয়াতে ভাড়া আছিলোঁ। সেইকাৰণে ময়ো জানো এইখিনি জেগা সৰু তেজপুৰ বুলি কোৱা হয়, কাৰণ মই ইয়াতে আছিলোঁ আগত। ব্ৰিটেনিয়া বিস্কুট যে খায় আপোনালোকে, তাৰে এটা কোম্পানী আছে, তাতে মই কাম কৰিছিলোঁ। তেনেকৈ ময়ো জানিলোঁ যে এইখিনি সৰু তেজপুৰ বুলি কোৱা হয়। এইপিনে যাব লাগে, ব্ৰিটেনিয়া ইণ্ডাষ্ট্ৰিটো য'ত মই কাম কৰিছিলোঁ সেইটো। এই গাইছ, আহি পালোঁ আজাৰা। মই ব্লগিং কৰি আছোঁ আৰু লগতে মোৰ SP হৈ গৈছে হিট। চ' অকণমান ৰেষ্ট দিব লাগিব, কাৰণ 125cc বাইক হয়, আপোনালোকে জানে। চ' হিট হৈ গৈছে, অকণমান ৰেষ্ট দিছোঁ। চ' ঠাণ্ডা হোৱাৰ পিছত এগেইন আমি গৈ আছোঁ। লগতে এইখন প্লেন টেক অফ কৰিলে আপোনালোকে চাব পাৰে। বেছি জুম নহয় মোবাইলটো। গাইজ, গুৱাহাটী পাই গ'লোঁ। এতিয়া জালুকবাৰীত আছোঁ আমি। এতিয়া গিয়াৰ ফিউৰিলৈ আগবাঢ়িম। অলপ আগতে ফোন কৰিছিলোঁ গিয়াৰ ফিউৰিক, কাৰণ তাতে মোৰ এটা ৰাইডিং পেন ল'ব লগা আছে। চাওঁ যদি মিলে সকলোবোৰ। ৰাইডিং পেনটো আজি মোৰ হৈ যাব, পুৰা এক্সাইটেড হৈ আছোঁ আজি। ইয়াতে ৰাইডিঙৰ সকলো বস্তু পোৱা যায় আৰু ধুনীয়া ধুনীয়া হেলমেট আছে। মই এদিন ল'ব আহিব লাগিব, আৰু আপোনালোকে যদি কিবা বস্তু লাগে ভিজিট কৰিব পাৰে। এই গাইজ, গিয়াৰ ফিউৰিত আহিলোঁ। এতিয়া ইয়াতে মোৰ পেনটো চালোঁ, কিন্তু 26 মোক লাগে, কিন্তু নাপালোঁ। 24 আছে। চ' লোৱা নহ'ল, অৰ্ডাৰটো দি গ'লোঁ। 1-1.5 লাগিব, তাৰপিছতহে আহিব বোলে। চ' কল কৰিব ইয়াৰ পৰা। এতিয়া ওলাওঁ ইয়াৰ পৰা ডাইৰেক্ট গৈ কিনে দৰাবাৰত চাগে কিবা অলপ ৰখিম, খাব লাগিব, ভোক লাগি আছে যিহেতু। গাইজ, মনটো বহুত বেয়া লাগি আছে, কাৰণ এটা ৰাইডিং পেন ল'ম বুলি ভাবিছিলোঁ আৰু সেই উপলক্ষে আহিলোঁ ইয়াতে। কিন্তু বেটলাক সেই চাইজটো নাই, অনলাইনতো সেই চাইজটো নাই। মই ভাবিছিলোঁ গিয়াৰ ফিউৰিত নিশ্চয় থাকিব, যিহেতু বহুত ডাঙৰ দোকান হয়। কিন্তু 24 চাইজ আছে, ফিটিং হয়, বহিব অলপমান টাইট লাগে বহাৰ টাইমত। চ' সেইবাবে নল'লোঁ। এতিয়া অৰ্ডাৰটো দি গ'লোঁ। এতিয়া নেক্সট কেতিয়া আহে নাজানো। তেখেতে ক'ল 1 মাহো লাগিব পাৰে, 2 মাহো লাগিব পাৰে, কাৰণ কোম্পানীতে ষ্টক নাই বুলি কৈ আছে। চ' কেতিয়া আহে নাজানো আৰু। বাকী জাম এনেকুৱা ফাঁচি গৈছোঁ, অলপ চেপা চোপা ওলাই কিনে গৈ আছোঁ, কাৰণ ৰখিব ইচ্ছা নাযায়, যিহেতু ইমান গৰম দি আছে ইয়াতে। বৰষুণ নাই ইয়াতে। খানাপাৰাত চলি আছে প্ৰগ্ৰাম, এতিয়ালৈকে প্ৰগ্ৰাম শেষ হোৱা নাই, তাৰ বাবে ইমান জাম হৈ আছিলে। এতিয়া আৰে ভাই, हमको भी थोड़ा जाने दो, कहीं से तो निकलने दो, थोड़ा लग गया था इधर पे इन लोग। अरे इतना जाम है, थोड़ा तो लगेगा ही ना, बहुत सारा जाम है। तो
এলেনোখনৰ চাকাকেইটা চাওক মডিফাই কৰিছে ইমান ডাঙৰ ডাঙৰ লগাই দিছে ধুনীয়া লাগিছে মোৰো এজন ফ্ৰেণ্ডৰ বলেনো আছে চ' বলেনোখনত যদি দেখি আছে ভিডিঅ'টোৰ লগাব মই নিশ্চয় কম এনেকুৱা জাগাত ব্ৰেক মাৰে সুবিধা হৈ যাব নহয় গাড়ীখন উঠাব কম চিচিৰ গাড়ী ব্ৰেক মাৰিলে শ্ল' হৈ যাব লাগে চাৰ গাড়ীখন টানিব নোৱাৰা হৈ যায় ল'লোঁ সেইটো চাইডে ওপৰ আসামত যায় এতিয়া টাৰ্ণিং হয় চ' এইটো চাইড ল'লোঁ এতিয়া শ্বিলং আমি এণ্ট্ৰি কৰিম আৰু মানে শ্বিলং ৰোডটো সোমালোঁ কি ফাইফাই ৰাস্তা ফালি কেনে মজা লাগি আছে वाओ सो ब्यूटीफुल तो मज़ा आने वाला है वीरू इतना हाइट चढ़ना है पूरा मज़ा 3 नंबर गियरत लगाई फाली आसो এতিয়া 4 नंबर 5 नंबर लगाई दिलो हाइट बिलक किन्तु डेंजार डेंजार आरु बा केनेकुवा हाइट आहे बाप रे बाप पूरा एक्साइटेड হৈ আছো रे आरु আগত গৈ কেনে এখন ক্লিনেছ ভিলেজ আছে যেনেকুৱা আমাৰ তাৰ ডাংসাপাৰা তেনেকুৱা ইয়াতো এখন ক্লিনেছ ভিলেজ আছে ইমান মজা লাগিব সেইখনত আজি পাৰো যদি ভিজিট কৰিম আৰু যদি নোৱাৰো তেনেহলে নেক্সট আৰু ৰাইড আহিব লাগিব কাৰণ গোটেইখিনি ৰাইড একেবাৰে ক্লিয়াৰ কৰা সম্ভৱ নহয় কাৰণ 30টা মান স্পট আছে 30-35টা স্পট আছে এই 30-35টা স্পট এটা ৰাইডত কমপ্লিট কৰা চিওৰ নহয় এনেকুৱা মানে সম্ভৱে হ'ব নোৱাৰে কাৰণ এমাহ ডেৰমাহ লাগি যাব গোটেইকেইটা ৰাইড স্পট যদি আমি ক্লিয়াৰ কৰিব খোজো সেইকাৰণে আমি এনেকুৱা ডাম্পাৰখন চাওক কি লাহে লাহে কৈ উঠি আছে পিকআপে ল'ব নোৱাৰে কাৰণ হাইটটো বহুত হয় আমাৰ গিয়াৰ কমাব লগাত পৰিছে কাৰণ হাইট বেছি হ'লে গাড়ীখন টানিব নোৱাৰে বেছি গিয়াৰ হ'লে নেশ্যনেল হাইৱে 6 টল গেট পালোঁ হোটেল বিচাৰি আছোঁ বাট হোটেল পোৱা নাই এখন হোটেল পালোঁ আই থিংক হ'ব লাগে সেইখন যাই চাওঁ যদি হয়তো খাই ল'ম আৰু যদি নহয় তেনেহ'লে আৰু যাব লাগিব A few moments later. Guys, দোসান্তি পুরা কুল কৰি দিলো দোসান্তি কুল হৈ গল এতিয়া আমি যাবলৈ ওলাইছো সো এটো ওয়াটারফল এটো নালা নহয় একচুয়ালি পাহাড় ইপিনে আছে ওয়াটারফল হয় সো এইখন হোটেলতে আমি অলপ দানা পানী কৰি ললো কাৰণ খুব বহুত লাগিছিল বিচাৰি আছিলো খানাও পোৱা নাছিলো सो এনেকুৱা এখন দাদাৰ হোটেল ধুনীয়া হোটেল পাই গলো भैया चलते हैं अच्छा लगा आपका खाना मिलेंगे फिर से आएंगे थैंक यू तो चलते हैं अभी ধুনীয়াকৈ দানা পানী কৰি ললো এতিয়া আমি গৈ আছো শ্বিলঙলৈকে বেছি টাইম নালাগে ইয়াৰ পৰা 1.5 ঘণ্টা লাগিব বুলি কৈছে মোটামুটি আৰু ইয়াৰ পৰা 50 কিলোমিটাৰ মান থাকিব লাগে তেল ডিপুৰ কাষতে হয় এখন ধাবাখন আপোনালোকে ভিজিট কৰিব পাৰে কেতিয়াবা যদি আহে তো ফ্ৰেন্ডছ আমি ইয়াৰ পৰা ওলালো এতিয়া বাজিল 3টা 1.5 ঘণ্টা মান ৰেষ্ট কৰিলো বিশেষকৈ গাড়ীখন গৰম হৈছিল সো তাৰ বাবে ৰখিব লগা হ'ল বৰষুণটো অলপ অলপ দি আছে এতিয়া আমি ৰেইনকোট পিন্ধা নাই আগলৈ যাই চাওঁ বেছি যদি বৰষুণ হয় ৰেইনকোট পিন্ধিব লাগিব ঠিক গাইস মেঘালয়ত সোমোৱাৰ আগতে এনেকুৱা পাৰ্চি বনাই ল'ব লাগে কাৰণ গেট পাছ হয় এইটো সো গেট পাছ নোলোৱাকৈ যাব নোৱাৰি গেট পাছ বনালোঁ এতিয়া ডাইৰেক্ট শ্বিলং গৈ আছোঁ हीरा हो गया थैंक यू हाँ हाँ ड्यूटी है देखना पड़ेगा अलग आगते कुहुरी बरषुण परि आছিলে बरषुणটো एरिल सूर्य ओলাই गल यार बरषुणটো देखि केने এনেকুৱা মোৰ মনত পৰি আছে গুজৰাটৰ কথা গুজৰাটৰ এনেকুৱা হৈছিল পটককে বৰষুণ আহে পটককে ৰদ দিয়ে সো সেম কন্ডিশন সেম ওয়েদাৰ ইয়াতো মই পাই আছো সো ভাল লাগি আছে বহুত এক্সাইটেড হৈ আছো কেনেকুৱা লাগিব আৰু কালি জাগাবিলাক সো হে গাইস কিমান তলৰ পৰা আহিলো চাওক ইয়াৰ পৰা ভিউটো চাওক কিমান তলৰ পৰা আহিলো মই জুম কৰি দেখাই দি আছো আমি তাৰে পৰা আমি আহিলো এতিয়া এটো ৰাস্তা ইপিনে যাব লাগিব বহুত হাইট আহি গলো আমি এতিয়া ইয়াত কাণ চান বন্ধ হৈ যাব লাগিছে কাৰণ হাইটত থকা অভ্যাস নাই যেহেতু আৰু মানুহবিলাকৰ ভাল সাপোর্ট দেখি আছো সবে হাত দাঙি আছে এস নাম্বাৰ দেখিছে হো গাড়ীখনৰ এস নাম্বাৰ আছিলে মানুহজন ভাল লাগিছে এটা হাই হেল্ল কোৰিয়াল হাই হেল্ল দিয়াটো বহুত ডাঙৰ কথা এজন অইন মানুহ সো ভাল লাগে এনেকুৱা বিহেভিয়াৰ এটা পালে আৰু অকণমান আগুৱাই যাবলৈ এটা মনত উৎসাহ বাঢ়ি যায় ইয়াৰ পৰা হ'ল ওৱান ৱে সো ইয়াতে অলপ লাহে লাহে যাব লাগিব সববিলাক এচি বাছ ইমান ধুনীয়া ধুনীয়া
देना साथ ओए 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 जो गाए दिल मेरा पर तुम सुन ना पाए हमारी बात ओए 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 UK07 গাড়ী এইখন উত্তৰাখণ্ডৰ গাড়ী উত্তৰাখণ্ডৰ পৰা মাৰুতি চুজুকি লৈ কিনে শ্বিলং ঘূৰিব আহিছে তোৰ আৰু ফৰেন কাণ্ট্ৰিৰ লোক হয় চাগে এইবিলাক দেখিতো তেনেকুৱাই লাগিছে মজা লাগিছে দেই আমাৰ ধুতৰা ফুল বিচাৰি ফুৰে ইয়াতে ধুতৰা ফুলেই ফুল কিমান লাগে চাইৰৰ ফালে ধুতৰা ফুল লগাই থৈ দিছে গাড়ীবোৰ ইমান দীঘল লাইন কিয় কৰি থৈ দিছে নাজানো মই চাইডে চাইডে গৈ আছোঁ কোনোবাই গালি নিদিলেই হ'ল আৰু ক'ৰবাত কিবা চেক কৰি আছে নেকি ধৰিব পৰা নাই মোটামুটি 300 মিটাৰমান লাইনে দেখিলোঁ এইখন মেইন বস্তু ভাই একদিন হ'লেও চলাব ইচ্ছা আছে কিনিব নোৱাৰিম জানো বাট চলাব ইচ্ছা আছে চাওক না কি ধুনীয়া বিন্দাছ উৰাই দিছে ওপৰততো উৰাই দি কেনে গৈ আছে ইহে মজা জীৱন पूरा मजा नहीं लाइफ क्या क्या दिखाई दे रहा है ये सब मुझे टायर साहब ना कि मजा जाए से बट एक से बार कार एक गाड़ी আছে এতে কিন্তু মেঘালয় দে ইমান মডিফাই গাড়ী মই দেখা নাই বেলেগত আৰু উফ তাৰ লুক চাবে কি মজা লাগিছে গাড়ীখন মডিফাই दोस्त यही पुलिस बाजार है ना यही पुलिस बाजार है ना पुलिस बाजार यही है ना आगे है ये नहीं है ये है कि नहीं अच्छा थैंक यू ठीक है ठीक है ठीक है तो एबार की कले मैं एबार की बुझिलो হৈছে দে यार ভগৱান উপায় নাই আৰু ইয়াক থ্যাংক ইউ দিয়াৰ বাহিৰে মই কি কম ইয়াৰ ভাষাটো সি কৈছে মোৰ ভাষাটো মই কৈছোঁ সি বুজি নাপায় মই কি কৰিম যেনেকুৱা মই বুজি নাপাওঁ চব দাসৰ গাড়ীখন এনেকুৱা বনাব লাগিব যাই কেনে এইবাৰ পুৰা মডিফাই শ্বিলঙৰ মেইন পইণ্ট পুলিচ বজাৰ পাই গ'লোঁ ঠাইটোত থাকি কেনে এনেকুৱা লাগিছে যেনিবা মই কোনোবা বাহিৰা জেগাত আহিছোঁ তেনেকুৱা যেন লাগিছে বাট কাৰবিলাক চাই তেনেকুৱা নালাগে কিন্তু পৰিৱেশটো ইমান ধুনীয়া আৰু এটা মেইন প্ৰব্লেম হৈছে মই ইয়াত হোটেল পোৱা নাই ইমান হোটেল চাই আছোঁ হোটেল ৰেঞ্জবিলাক বহুত বেছি প্লাছ পাৰ্কিং নাই বহুত প্ৰব্লেম হোটেলৰ প্ৰব্লেম চলি আছে ইয়াতে হোটেলটো এভেইলেবল সিমান নাই প্লাছ নেটটোও চলিব নালাগিছে ইয়াতে যে চাৰ্চ কৰিম মই বহুত বিচাৰি বিচাৰি হোটেল এখন পাই গ'লোঁ বাট পাৰ্কিংটো হ'ল বিল্ডিঙৰ ওপৰত এতিয়া এই চিৰি হৈ মই বিল্ডিঙৰ ওপৰত বাইকখন উঠাব লাগিব তাকে চেষ্টা কৰি আছোঁ ओ मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा जोरी ऐसी प्रीत मेरी है निगोड़ी चुलबुली करे जो झकझोरी क्यों ना सूरज की किरणें आने दे मेरे मीत अब चल जाने दे जो भी बीत ओ जगे ताने पे ताने बेटा बेटो बिटू A few moments later. Hey guys, আজি ঘৰৰ পৰা 268 কিলোমিটাৰ চলালোঁ হৈ গ'ল আৰু আজি কিমান চলাব সো এতিয়া পুলিচ বজাৰত অকণমান ঘূৰিবলৈ যাওঁ ৰাতিৰ ভিউবিলাক চাওক কিমান কি হৈ আছে ৰাতিৰ ভিউখিনি অলপমান দেখাবলৈ চেষ্টা কৰোঁ আপোনালোকক সো বলক অলপমান কৰি এয়া হ'ল ৰাতিৰ পুলিচ বজাৰ লোকেল অৰণ্য টুৰিষ্ট প্লেচ বহুত দূৰৰ দূৰৰ মানুহ আহে ইয়াতে সো দেখিব খুবেই ধুনীয়া কালি আৰু আমি ৰাইড কৰিব যাম এতিয়া মেইন পুলিচ পইণ্টটো আপোনালোকক অকণমান দেখাই আছোঁ বলক সেই গাইজ ইমান শ্বিলঙত ভিৰ হ'ব বুলি ভবা নাছিলোঁ পুলিচ বজাৰত সো পুলিচ বজাৰ এতিয়া অলপমান ঘূৰিম ফ'ল' কৰিম আৰু বাছ
ইমান ভিৰ বুলিও ভবা নাছিলোঁ, কিন্তু ইয়াত বহুত ঠাণ্ডা লাগি আছে দেই। মোৰ কাপোৰো বেছি অনা নাই আৰু জেকেটো পিন্ধি অহা নাই, চ' বাছ এনেকৈ ওলাই আহিলোঁ। এতিয়া ঠাণ্ডাত কঁপি আছোঁ। গাইজ, যিটো হ'ল ভোলৰ চচা, আমি যে ভোল খাওঁ তাৰে চচা হয় এইটো। গা ধোৱাৰ কাৰণে ইয়াত কিনিব পাৰে দীঘল দীঘল চাইজৰ। আমাৰ ফালে কিন্তু ইমান দীঘল চাইজ পোৱা নাযায়, এটাৰে দাম 50 টকা বুলি। ইয়াৰ ৱাইন শ্বপবিলাক ধুনীয়া লাগিছে, যাই কেনে নিজে চব কৰিব পাৰি ইয়াৰ পৰা। গাইজ, ইয়াৰ পৰা চাওক কিমান ভিৰ হৈ আছে ইয়াতে। পুলিচ বজাৰ আৰু টাউন হয় বা যিটো আপ হয়, ইয়াৰ পৰাই গম পোৱা যায়। চ' মই মোৰ ল'ৰাৰ বাবে ল'লোঁ এযোৰ গগলছ, কাৰণ মোৰ গগলছবিলাক গোটেই ইউজ কৰি ভাঙি দিয়ে। চ' এই গগলছযোৰ ল'লোঁ এটা ল'ৰাৰ কাৰণে। চ' এতিয়া মোৰ বেটা যদি চাই আছে ভিডিঅ'টো, নিশ্চয় ভাল পাব। 300 টকা নিয়ন কালাৰৰ যদি ৰেইনকোট লাগে কোনোবাক ল'ব পাৰে ইয়াত পুলিচ বজাৰত আহি কেনে। আমাৰ গাইজ, মাৰ্কেটত লোকেল মানুহত কৰি টুৰিষ্টে বহুত। চ' ইয়াতে 9টা বজাত ৰেড এলাৰ্ট, মানে বন্ধ কৰিবই লাগিব মাৰ্কেট। চ' 8:30 পৰা ষ্টাৰ্টিং হয়, সকলোবোৰ মাৰ্কেট বন্ধ হৈ গ'ল অলৰেডি। এতিয়া যিকেইখন আছে 9টাৰ আগতেই মাৰ্কেটখিনি বন্ধ কৰিব লাগিব। চ' নিয়মটো ভালেই লাগিছে, মানিছে সকলোৱে। আৰু গোটেইখিনি টুৰিষ্টে হয়, ইয়াত লোকেল মানুহ নাই, দেখাই পোৱা নাই এতিয়ালৈকে। যিমানখিনি মানুহৰ লগত কথা পাতিছোঁ, কোনোবা যোৰহাট, কোনোবা উত্তৰাখণ্ড, কোনোবা দিল্লী, সকলো জেগাৰ পৰাই আহিছে। চ' ভাল লাগে আৰু মেলাৰ নিচিনা পৰিৱেশ। আৰু একচুৱেলি এইখিনি জেগা এনেকুৱা লাগে যেনিবা ফেঞ্চি বজাৰত আছোঁ, যেনিবা আমাৰ তেনেকুৱা যেন লাগি আছে। সেই ফ্ৰেণ্ডছ, এইটো ল'লোঁ মোৰ ল'ৰাৰ কাৰণে। ৰেটটো ভাইটিয়ে বহুত কম কৰিছে, 50 ৰুপিছতে দিছে। আৰু যিহেতু সি ইয়াৰ কাৰণে কিবা এটা ল'ব লাগে বাহিৰত আহিলে, চ' সেই হিচাপে ল'লোঁ। তোমাৰ নাম क्या है भाई? विकास कुमार। कहाँ से हो? बिहार। बिहार से। গাইজ, মই এতিয়া আছোঁ পুলিচ বজাৰৰ মেইন পইণ্ট, পুলিচ পইণ্ট প্লাছ চেণ্টাৰ পইণ্ট। চ' ইয়াৰ পৰাই মই আজি ভিডিঅ'টো শেষ কৰিব ওলাইছোঁ, কাৰণ ইয়াত নিচিনা ধুনীয়া জেগাৰ শ্বিলঙত বেলেগ থাকিব পাৰে, বাট মোৰ বহুত ভাল লাগিছে। তাৰ বাবে মই ইয়াৰ পৰাই শেষ কৰিব ওলাইছোঁ। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাকী টিল দেন, বাই বাই।